নমস্কাৰ। অসমৰ সকলো ৰাইজে এই কথা জানে যে আমাৰ অসমত পাব্লিক সেক্টৰ আণ্ডাৰটেকিঙত দুটা কাগজ কল আছিল। এটা হৈছে নগাঁৱৰ জাগিৰোডত আৰু আনটো হৈছে বৰাক ভেলীৰ 5 গ্ৰাম। আৰু এই দুয়োটা ৰাজহুৱা খণ্ডৰ উদ্যোগে বিগত কালছোৱাত যথেষ্ট লাভজনক অৱস্থাত আছিল আৰু ইয়াৰ যোগেদি কেবা হাজাৰ কৰ্মচাৰী পোনপটীয়াকৈ আৰু কেবা হাজাৰ কৰ্মচাৰী পৰোক্ষভাৱে ইয়াৰ লগত জড়িত হৈ আছিল। কিন্তু দুৰ্ভাগ্যৰ বিষয়, বিজেপি চৰকাৰে 2014 চনত শাসনভাৰ লোৱাৰ পিছত তেওঁলোকৰ ভুল অৰ্থনীতিৰ ফলত এই দুয়োটা কাগজ কলে লাহে লাহে লোকচানৰ সন্মুখীন হ'ল আৰু 2015 চনৰ পৰা কাগজ কল দুটাৰ অৱস্থা একেবাৰে বেয়া হৈ গ'ল। 2014 চনত তেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই একাধিকবাৰ প্ৰতিশ্ৰুতি দিছিল যে কেন্দ্ৰত বিজেপি চৰকাৰ আহিলে এই দুইটা কাগজ কলক পুনৰুজ্জীৱিত কৰিব, ইয়াৰ কাৰণে বিশেষ অৰ্থনৈতিক পেকেজ দিব, কিন্তু 1 পইচাও আজিলৈকে নিদিলে। আৰু 2016 চনত অসম বিধানসভাৰ নিৰ্বাচনতো একেই প্ৰতিশ্ৰুতি দিছিল যে অসমত বিজেপি চৰকাৰ হলে এই দুইটা কাগজ কল পুনৰুজ্জীৱিত কৰিব, কিন্তু নকৰিলে। আজি 2020 চন হ'ল, আজি প্ৰায় 5 বছৰ ধৰি এই কাগজ কল দুটাৰ কৰ্মচাৰীসকলে দৰমহা পোৱা নাই। 3জন কৰ্মচাৰীয়ে দৰমহা নোপোৱাত হতাশাত ভুগি আত্মহত্যা কৰিছে আৰু 70জনৰো অধিক কৰ্মচাৰীয়ে অৰ্থনৈতিক সংকটত ভুগি বিভিন্ন বেমাৰ আজাৰ চিকিৎসাৰ অভাৱৰ বাবে দৰমহা নোপোৱাৰ বাবে তেওঁলোকে মৃত্যুক সাৱটি ল'ব লগা হৈছে। আৰু বৰ্তমান এই কাগজ কল দুটা সম্পূৰ্ণৰূপে বন্ধ হৈ আছে। আমি কংগ্ৰেছ দলে একাধিকবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু ৰাজ্যিক পৰ্যায়ত আমি দাবী জনাইছিলো চৰকাৰক যে চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুযায়ী এই কাগজ কল দুটা অতি সোনকালে পুনৰুজ্জীৱিত কৰিব লাগে। আমাৰ কংগ্ৰেছ সাংসদসকলৰ যোগেদি আমি বিগত কালত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক আৰু তেতিয়াৰ বিত্তমন্ত্ৰী অৰুণ জেটলী ডাঙৰীয়াক আমি কেইবাখনো স্মাৰক পত্ৰ দিছিলো। আমি সংসদৰ ভিতৰত সংসদৰ বাহিৰত আমি প্ৰতিবাদ কৰিছিলো আৰু মই নিজে ৰাজ্যসভাত একাধিকবাৰ 0 আৱাৰকে ধৰি বিভিন্ন ফৰামৰ যোগেদি মই এই কাগজ কলৰ বিষয় ৰাজ্যসভাত তুলি ধৰিছিলো আৰু প্ৰতিবাৰেই চৰকাৰে আশ্বাস দিছিলে, কিন্তু অতি দুৰ্ভাগ্যৰ বিষয় যে চৰকাৰে আজিলৈকে এই কাগজ কল দুটা পুনৰুজ্জীৱিত কৰিবৰ কাৰণে কোনো পদক্ষেপ নললে। এইটো অসমৰ প্ৰতি এটা ডাঙৰ অন্যায় হৈছে, অসমৰ প্ৰতি এটা ডাঙৰ বিশ্বাসঘাতকতা হৈছে, কাৰণ এই দুটা কাগজ কল অসমৰ মানুহৰ ইয়াত আবেগ অনুভূতি আৰু স্বাভিমান জড়িত হৈ আছে। ই অসমৰ অৰ্থনীতিত সাংঘাতিক ধৰণে এই কাগজ কল দুটাই অসমৰ অৰ্থনীতিত তেওঁলোকে অৱদান আগবঢ়াই আহিছে। কিন্তু আজি অসমত আমাৰ কোনো ডাঙৰ উদ্যোগ নাইকিয়া। এই দুটাই মাত্ৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ আছিলে, যদিও আমাৰ তেল উদ্যোগ কেইটা আছে, ৰিফাইনেৰী কেইটা আছে, বা অইল ইণ্ডিয়া আছে, ONGC আছে, বা কোল ইণ্ডিয়া আছে, কিন্তু এই গোটেইবিলাক এতিয়া প্ৰাইভেটাইজেশ্যনৰ পথত আছে। যে যি কি নহওক, যে আমি কংগ্ৰেছ দলে আজি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে পুনৰ এটা ডিজিটেল মাধ্যমৰ যোগেদি কেম্পেইন কৰিছে কেন্দ্ৰীয় চৰকাৰক হেঁচা দিবৰ বাবে, জনমত গঠন কৰিবৰ বাবে। চৰকাৰে অতি সোনকালে চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুযায়ী এই কাগজ কল দুটা অতি সোনকালে চৰকাৰে পুনৰুজ্জীৱিত কৰিব লাগে। মই আশা কৰিছো আৰু আমি কংগ্ৰেছ দলে দাবী জনাইছো যে চৰকাৰে তেওঁলোকৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰক, আৰু যদি চৰকাৰে নকৰে তেতিয়াহ'লে আমি পৰৱৰ্তী পৰ্যায়ত আমি ইতিমধ্যে ইয়াক লৈ কেইবালানিও আন্দোলন কৰিছো আৰু পৰৱৰ্তী পৰ্যায়ত আমি কংগ্ৰেছ দলে আন্দোলনত নামিম আৰু যেতিয়া আমাৰ চৰকাৰ আহিব তেতিয়া আমি ইয়াক পুনৰুজ্জীৱিত কৰিবৰ কাৰণে সকলো বাস্তৱসন্মত ব্যৱস্থা ল'ম। ধন্যবাদ। জয় আই অসম।